बाक्सानि सालबारि गान्थिनि सान्थि मन्दिर गोजौ फरायसालिनि सनाथि मायथाइ फोरबो फालिथाय। सनाथि मायथाइ फोरबो फालिथायाव हारिमु हान्जा सुरनायखौ बेखेवगिरि महरै बाहागो लादोंमोन भबानिपुर बिधान सभा बियाबनि एमएलए पनिधर तालुकदारा। दिनैनिफ्राय साननैनि हाबाफारिजों खुंनाय सनाथि मायथाइ फोरबो फालिथायनि दिनै गिबि सानाव गेदेर हारिमु हान्जा सुरनाय ओंखारनाय जायो। बिहु, बागुरुम्बा, झुमुरखौ लाफानानै गुबुन गुबुन हारि हारिसानि कृष्टि हारिमु लोगोसे मुंदांखा महरगिरि जुबिन गार्गनि सावगारि लानानै हान्जा सुरनायाव फोरोंगिरिफोरजों लोगोसे फरायसुला फरायसुलिफोरा बाहागो लादों। फुङाव बाजि फिरफिला बिरहोनाय, मुंख्लं बावनाय, मान बावनाय हाबाफारिजों बेखेवनाय जायो सनाथि मायथाइ फोरबो फालिथाय आरो बारग' फरायसाफोरनि जथुम्मानि हाबाफारिखौ। অঞ্চলৰ বাবে অতি ভাল লগা দিন, অতি উলহ মালহেৰে আমাৰ এই শান্তি মন্দিৰ হাইস্কুল, আগতে এম ই আছিল, এতিয়া এমেলকেশ্যন হ'ল, হাইস্কুলৰ আমাৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ হ'ল। দুদিনীয়া কাৰ্যসূচী, যদিও আমাৰ মাজত জুবিন দা নাই, তথাপিও পৰম্পৰাগত প্ৰথাৰে আমি এই অনুষ্ঠানটো আৰম্ভ কৰিলোঁ। আজি প্ৰথম দিন, প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন হ'ল, দ্বিতীয় কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা। এই বৃহৎ অঞ্চলত মানুহে লগ লাগি আজি তেওঁলোকৰ সাংস্কৃতিক পৰিক্ৰমা সকলোখিনি প্ৰদৰ্শন কৰিব আৰু মই উন্মোচন কৰিলোঁ। মই বিধায়কে নহয়, এই অঞ্চলৰ মই হৃদয়ৰ মানুহ, ময়ো ভাল পাওঁ, মোকো মানুহখিনি ভাল পায়। গতিকে সেই চেগতে আহি আটাইকে শুভেচ্ছা দিলোঁ আৰু আশা কৰিছোঁ ভগৱান পৰম পিতাই আমাৰ এই দুটা দিন সুকলমে পাৰ কৰক, এইখিনি মোৰ প্ৰাৰ্থনা। সোণালী জয়ন্তী বৰ্ষৰ লগে লগে এটা শুভ খবৰ আছে আমাৰ, যে অসম চৰকাৰে 4 কোটি টকা ইতিমধ্যে চেংচন কৰিছে। 2-1 দিনতে প্ৰথম 7 কোটি আছিল, তাৰপিছত 4 কোটি হ'লে হ'ব বুলি ক'লোঁ। 4 কোটি টকা চেংচন হৈছে আৰু 2-1 দিনতে আমাৰ টেণ্ডাৰ আৰম্ভ হ'ব আৰু এই ডিচেম্বৰ 15 তাৰিখৰ পৰা আমাৰ স্কুলটো পূৰ্ণ গতিত আৰম্ভ হ'ব আৰু 2027 চনৰ ডিচেম্বৰৰ ভিতৰত আমাৰ এতিয়া হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনটো আৰম্ভ হৈ যাব, নতুন স্কুলৰ বিল্ডিং আৰম্ভ শেষ হোৱাৰ পিছত। গাঁতিৰ আজি আমাৰ এই সোণালী জয়ন্তী সোণালী বৰ্ষ 50 বছৰ অতিক্ৰম কৰিছে। এই অঞ্চলৰ মানৱ সম্পদ গঢ়া এখন অনুষ্ঠান আৰু ইয়াৰ পৰা আমাৰ বহুত ল'ৰা ছোৱালী শিক্ষিত সমাজখন ওলাই আহিছে। কাৰণ 1974 চনত আমাৰ ইয়াতে গোটেই পিছপৰা অঞ্চল আছিলে, কিন্তু আজিৰ যিখিনি অৱস্থা পাইছে আমাৰ গোটেই অঞ্চলটো এই 15-20খন গাঁৱৰ যিটো শান্তি মন্দিৰ হাইস্কুল, আটাইতকৈ পুৰণি হাইস্কুল। আৰু আজি আমি আনন্দিত, আমাৰ বিধায়ক মহোদয় আমাৰ সন্মুখত উপস্থিত আছে। গতিকে আমি সকলোকে শুভেচ্ছা জনাইছোঁ। শান্তিপূৰ্ণভাৱে আমাৰ এই দুদিনীয়া কাৰ্যসূচী পালন হ'ব আৰু আমি আপোনালোকৰ জৰিয়তে, আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি সকলো ৰাইজকে জনাব খুজিছোঁ যে আমি একতা দলেৰে শান্তি সম্প্ৰীতি বজাই ৰাখি গতিকে আমাৰ অসম চৰকাৰে আমাক 4 কোটি টকা ইতিমধ্যে চেংচন কৰিছে যে এইখন স্কুল আমাৰ হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত হ'ব লাগে। কিন্তু আমাৰ এটা আকৌ ওপৰত দাবী এটা আছে, মই কম এইখিনি কথা যে বিধায়ক মহোদয় আছে, তেখেতে জানিব পাছত, যে আমাৰ এখন আদৰ্শ মহাবিদ্যালয় অঞ্চল অতি জৰুৰী হৈ আছে। আমি বহুত দূৰত যাব লাগে ল'ৰা ছোৱালীবিলাকে পঢ়িবলৈ। আমাৰ দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে বহুত অসুবিধা হৈ আছে। আমি দাবী জনাম যে আমাক ইয়াত এখন আদৰ্শ মহাবিদ্যালয় এটা স্থাপন কৰি আমাৰ এই অঞ্চলৰ উন্নতি যাতে সাধন কৰে, এইখিনিয়ে মোৰ অনুৰোধ। আমাৰ যিটো আজি সাংস্কৃতিক অনুষ্ঠান যিটো চলিব, এতিয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে আমাৰ আছে কি, আমাৰ স্মৃতিগ্ৰন্থ উন্মোচনী সভাখন হ'ব। আজি আমাৰ যিখন সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ সেইখন উন্মোচনী হ'ব। তাতো আমাৰ বিভিন্ন নিৰ্দিষ্ট কিছুমান অতিথি আহিব আৰু আবেলিলৈকে আমাৰ সম্বৰ্ধনা অনুষ্ঠান আছে আৰু সন্ধিয়ালৈকে আমাৰ যিখিনি আমাৰ স্থানীয় শিল্পী তেওঁলোকৰ দ্বাৰা আমাৰ অনুষ্ঠান পৰিৱেশিত হ'ব। কাইলৈ থাকিব আমাৰ মেইনলি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনখন থাকিব। প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ পিছতে আকৌ আমাৰ এটা সম্বৰ্ধনা অনুষ্ঠান আৰু মুকলি অধিৱেশনখন থাকিব দুপৰীয়া, আৰু আবেলি সন্ধিয়া সময়ত আমাৰ সাংস্কৃতিক এখন সন্ধিয়া আছে, তাতো আমাৰ গায়িকা বাহিৰৰ পৰা মাতিছে। গতিকে এইখিনি আমাৰ কাৰ্যসূচী। ধন্যবাদ।